যিকোনো লোকৰ লাইভ লোকেশন আপোনাৰ মোবাইলৰ জৰিয়তে জানিব বিচাৰে নেকি? এই সিক্ৰেট ট্ৰিক্সটো ইউজ কৰাৰ পিছত আপুনি 100% তেওঁ লাইভ লোকেশন ট্ৰেক কৰিব পাৰিব। ইয়াক কেনেকৈ কৰিব জনাৰ আগতে ভিডিঅটো যাতে পিছলৈ হেৰাই নাযায় এতিয়া এই ভিডিঅটো সেভ কৰি ৰাখক। প্ৰথমতে আপুনি গুগলত গৈ যিকোনো এখন ফটো সাৰ্চ কৰক। এতিয়া এই শেয়াৰ অপচনত গৈ সেই ইমেজৰ লিংকটো কপি কৰি লওক। এতিয়া এই সিক্ৰেট ৱেবসাইটটোত আহি সেই কপি কৰা লিংকটো ইয়াত পেস্ট কৰক। দেন এই ক্ৰিয়েট শৰ্ট লিংক অপচনটোত ক্লিক কৰাৰ লগে লগে এটা স্পায়াৰ লিংক ক্ৰিয়েট হৈ যাব। এতিয়া এই লিংকটো যাৰ লাইভ লোকেশন আপুনি ট্ৰেক কৰিব বিচাৰে তেওঁক এই লিংকটো সেন্ড কৰি দিয়ক। সেই পাৰ্সনজনে যেতিয়া এই লিংকটোত ক্লিক কৰিব তেওঁটো কেৱল এখন নৰ্মেল ফটোহে দেখিব, কিন্তু এই সিক্ৰেট ৱেবসাইটটোৰ জৰিয়তে তেওঁৰ কাৰেন্ট লোকেশন আপুনি দেখা পাই যাব আৰু এই ৱেবসাইটটোৰ দ্বাৰাই আপুনি ট্ৰেকিংও কৰিব পাৰিব। সেইবাবে আপোনাক বাৰে বাৰে কওঁ যে হোৱাটছএপত অহা যিকোনো আননোন লিংকত কেতিয়াও ক্লিক নকৰিব। কি ঠিক আপোনাৰ সেই লিংকটো ক্লিক কৰাৰ লগে লগে আপোনাৰ কি ডাটা তেওঁ লৈ গুচি যাব। আৰু যদি আপুনি এই ৱেবসাইটটোৰ লিংক ডাইৰেক্ট আপোনাৰ মেছেজ বক্সত লাভ কৰিব বিচাৰে তেন্তে পেজটো ফলো কৰি এই ভিডিঅটো 5জন বন্ধুলৈ শ্বেয়াৰ কৰি কমেন্টত যিকোনো এটা কমেন্ট কৰি দিয়ক। ইয়াৰ লিংক ডাইৰেক্ট আপোনাৰ মেছেজ বক্সত যাব। কিন্তু মন কৰিব পেজটো ফলো কৰা নাথাকিলে ইনষ্টাগ্ৰামৰ অটোমেশ্যন কাম নকৰে। আৰু যদি আপুনি ফেচবুকত চাই আছে তেন্তে সদায় কোৱাৰ দৰে এই ভিডিঅটোৰ কমেন্ট বক্সত ইয়াৰ লিংক দিয়া আছে।